নমস্কাৰ, স্বাগতম জনাইছোঁ সকলোকে। বন্ধুসকল, আজি মই উপস্থিত আছোঁ ২ নং সৰুদিয়াক বনোৱা গাঁও প্ৰাথমিক বিদ্যালয়। আৰু আজি ২ নং সৰুদিয়াক প্ৰাথমিক বিদ্যালয়ত আচলতে অন্য দিনা নেদেখা এক দৃশ্য আজি আচলতে দেখিছোঁ। ইয়াত আচলতে এটা বেৰি নিৰ্মাণ কৰি আছে, শান্তিবিয়া বেৰি সম্পূৰ্ণ আপোনালোকে মই দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক, আচলতে কল আনি থৈছে, কিনি আনি থৈছে, যি আচলতে শান্তিবিয়াৰ যি পৰম্পৰাই আচলতে বেৰি বিদ্যালয়ত আচলতে বেৰিটোনো আচলতে কিয় বনাইছে এয়া আপোনালোকে দেখিছে। সম্পূৰ্ণ শান্তি বিয়া কন্যা নোৱাবৰ বাবে যি তিনিটা খুঁটা দি আৰু কল কুঁহিয়া আৰু ইয়াত দেখিছে বাঁহৰ আৰু ইয়াক ওপৰত এই বেৰিবৰ কাৰণে সকলো তেওঁলোকে সাজু কৰি আছে। আৰু আচলতে এই অনুষ্ঠানটো আচলতে কি কাৰণেনো আচলতে বিদ্যালয়ত বেৰি বনাইছে, মই এই গাঁৱৰ আচলতে অভিভাৱকসকলৰ পৰা কিছু জানিবলৈ চেষ্টা কৰি মই পোনপটীয়াকৈ অভিভাৱকসকলৰ কাষলৈ যাবলৈ চেষ্টা কৰিছোঁ। এগৰাকী মাতৃ গোটৰ আচলতে সদস্য আচলতে মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। আচলতে আপোনালোকে যে আজি ইয়াত বেৰি বনাই আছে, আচলতে কি কাৰণে বেৰি আচলতে নিৰ্মাণ কৰিছে? কাইলৈ আমাৰ ৰাজ্য উৎসৱ আছে। 10খন বিদ্যালয়ৰ ভিতৰত আমাৰ এই 2 নং সৰুদিয়া বনোৱা প্ৰাথমিক বিদ্যালয়ত উৎসৱটো পাতিবলৈ চৰকাৰে ওপৰৰ পৰা নিৰ্দেশ দিছে। সেইকাৰণে আমি সেই উৎসৱটো আজি বিভিন্ন ধৰণৰ চোৱা কইনা বেৰিয়ৰ পৰা খেল ধেমালিৰ পৰা লঘু ভোজনৰ পৰা আদি সকলো স্কুলৰ পৰা অভিভাৱক আৰু গাঁৱৰ ৰাইজ মিলি আমি সকলো কাৰ্যসূচী সুচলৰূপে পৰিচালনা কৰিম বুলি ভাবিছোঁ। আৰু শোভাযাত্ৰা আছে, শোভাযাত্ৰা বাৰেবৰণীয়া সংস্কৃতি শোভাযাত্ৰা হ'ব আৰু আমিবোৰ দলে বলে যোগদান কৰিব বুলি আমি নিমন্ত্ৰণ কৰিছোঁ আৰু আহিব বুলি আশা কৰিছোঁ। এই আচলতে অহাকালিলৈ আচলতে 10খন বিদ্যালয় অভিভাৱক কি আছিলে? অভিভাৱক আৰু গাঁৱৰ ৰাইজ মিলি আচলতে ৰাইজৰ উৎসৱ আচলতে যি বিদ্যালয়বিলাকত যি আচলতে চৰকাৰে যি নিৰ্দেশ দিছে আৰু সেই নিৰ্দেশ পালন কৰি কাইলৈ আচলতে এই দিৱসটো ৰাইজৰ দিৱস উদযাপন কৰিবৰ বাবে আটকধুনীয়াকৈ 2 নং সৰুদিয়াক বনোৱা গাঁও প্ৰাথমিক বিদ্যালয় আচলতে সজাই তুলিছে। আৰু কাইলৈ উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি আপোনালোকৰ আৰু কিবা কাৰ্যসূচী ৰাখিছে নেকি? ইয়াৰ লগত আৰু কেনেধৰণৰ কাৰ্যসূচী ৰাখিছে? আপোনালোকৰ ৰাইজৰ উৎসৱ আছে, উক্ত উৎসৱৰ লগত সংগতি ৰাখি আপোনালোকে আৰু কি কি কাৰ্যসূচী হাতত লৈছে? আমি তেনেকৈ কাৰ্যসূচীখনৰ মতে আমি বিহুগীত, নাচ গান, ৰাভা সংগীত এইবোৰে আছে। এই যি আপোনালোকে প্ৰতিযোগিতা বা এই কাৰ্যসূচীবিলাক ৰাখিছে, ইয়াত ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিব নে অভিভাৱকে অংশগ্ৰহণ কৰিব? ছাত্ৰ ছাত্ৰীয়ে তেনেকৈ নাই দিয়া, মানে গাঁৱৰ ৰাইজে কৰিব পাৰে। নিশ্চয়, খুব আদৰণীয় পদক্ষেপ। আচলতে অভিভাৱকসকলে অহাকালিলৈ যি আচলতে 2 নং সৰুদিয়াক বনোৱা গাঁও প্ৰাথমিকলৈ যি আচলতে ৰাইজৰ উৎসৱ আছে, উৎসৱত আচলতে অভিভাৱকসকলে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। আৰু আপোনালোকক মই সবিশেষ অহাকালিলৈ 2 নং সৰুদিয়াক বনোৱা গাঁও প্ৰাথমিক বিদ্যালয়ৰ পৰা আচলতে পোনপটীয়াকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ধন্যবাদ।